তো হেল্ল' গাইছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বৰ্ণিলদ্বীপ ব্লগ চলা। আহক ভিডিঅ'টো আমি আৰম্ভ কৰি ষ্টাৰ্ট কৰোঁ। সকলোৱে গম পাইছে যে বিহু আহি পালে। বিহু আহিলে আৰু মানে ভোগালী বিহু আহিলে মানে মাঘ বিহু আহিলে মানে জানে আৰু সকলোৱে পিঠা পনা বনাত মানে মানুহসকলৰ ব্যস্ত। তো আমাৰ মাহঁতে আজি পূৰা ব্যস্ত হৈ আছে মানে পিঠাগুড়ি মানে পিঠা গুড়া খুন্দি আছে। মানে আমাৰ সেই পিঠা গুড়া বুলি কয়, গুড়া খুন্দা বুলি কয়, আৰু কিছুমানৰ ফালে পিঠা গুড়ি খুন্দা বুলি কয়। তো সকলোৱে মানে কাৰ ফালে কি বুলি কোৱা হয় সেইটো মোক মানে তলত কমেণ্ট কৰি জনাওক। আৰু মই পিঠাগুড়ি খুন্দি আছে যে মই পিঠাগুড়ি খুন্দাটো মানে আপোনালোকক দেখাই দিছোঁ। আমাৰ বাইদেউ পুৰা ব্যস্ত মানে চাই আছে, এখতৰ পুৰা হাঁহি মাৰিয়ে আছে। আমাৰ মা পুৰা পিঠাগুড়ি খুন্দি আছে, এই চিষ্টেমত খুন্দি আছে, এই চিষ্টেমত চাই লওক, পুৰা পুৰা খুন্দি আছে। এইটো কাৰ মাই? হা? এই আমাৰ মা চাই দিয়া খাই দিছে তোমাৰ দি মোৰ ভিউৱাৰ্ছক খাই বুলি তই কৈ দি ধুনীয়াকৈ হাই বুলি কৈ দিছে। চ' এয়া পিঠাগুড়ি খুন্দি আছে, এখেতে পুৰা ধপ হাঁহি আছে আৰু দি আছে। মানে মই ভিডিঅ' কৰা চাই পেলাই মানে সকলোৱে পুৰা হাঁহি আছে, মানে মোৰ ভিডিঅ' কৰা চাই এয়া পুৰা লাগি গৈছে। আমাৰ ঘৰৰ পিছফালে পুৰা ধুনীয়াকৈ বনোৱা হৈছে মানে ইয়াতে। চ' মই মানে বেছি সময় দেখি থাকিব নোৱাৰিম, মানে এতিয়া মই যাব লাগে ডিউটি, মানে স্কুলত যাওঁ মই। এতিয়া মোৰ স্কুল আছে, চ' স্কুলত যাওঁ, মানে স্কুলত যোৱাৰ লগে লগে স্কুল এখনত কাম কৰি আছোঁ বিশেষকৈ, সেইটোৰ কাৰণে স্কুললৈ যাওঁ। আৰু মানে কি বুলি কয়, স্কুলৰ এটা সৰু এটা ক্লিপ এটা দেখাই দিম ছাত্ৰ ছাত্ৰীটো। ব'লক মই ডিউটিখিনি কৰি আহি আকৌ ভিডিঅ'টো ঘৰত আৰম্ভ কৰিম। A few moments later. One eternity later. মই এতিয়া আহি পালো ঘৰ, মোৰ ডিউটি শেষ কৰি আহি পালো। আৰু এতিয়ালৈকে কিন্তু গুড়া খুন্দা হোৱা নাই, চাওক আপোনালোকে। এইবাৰ ভণ্টি মানে দিছে, ভণ্টি এইবাৰ খুন্দি আছে। ভণ্টি মানে তেখেতে মানে ঢেঁকী দেউতাই যাই আছে গোটেই মানে হেৰিটোৱে, মানে কাৰণ এই ভণ্টি মানে হেৰি কৰি আছে। চ' আপোনালোকক আকৌ দেখুৱাই থাকিম, মানে আমি পিঠা চিঠা পুৰাবিলাক দেখাই থাকিম আৰু টেনশ্যন নাই, ভিডিঅ'টো চাই থাকক আৰু মোৰ লগত। তো সেনেহেন তো মই আহি পালোঁ, স্কুলৰ পৰা আহি পালোঁ, স্কুল ছুটি হ'ল তথাপি গুড়া খুন্দা হোৱাই নাই। কিমান লেজি আপোনালোকে নিজে ভাবক, এবাৰ ভাবক, গুড়া খুন্দা হোৱাই নাই তেতিয়াৰ পৰা। 2000 years later. ফাইনেলি আমাৰ পিঠা মানে বনালে। মই কৈছিলোঁ যে আপোনাৰ ভিডিঅ'টো কণ্টিনিউ কৰিম, মানে সেয়া পিঠা চিঠা বনাই থৈ দিছে তাতে এইটোত থৈ দিছে মানে মানে সেইবিলাক বনাই আছে, এইবিলাক ভাঙিছে মানে এয়া ভণ্টি বনাই আছে। ইয়া চাওক, হাই বুলি কৈ দিয়া এটা পিঠা বনাই আছোঁ বুলি কওঁ। অঁ, এই চিষ্টেম বনাই আছে আৰু চাই আছে লগতে বেহাৰ বাৰী মানে আউটপোষ্ট লগতে এইখনো চাই আছে, আৰু মানে পিঠা চিঠা পৰি আছে এইবিলাক চাওক। তো ভিডিঅ'টো চাই থাকক, একদম আমি পিঠাটো খাৱাৰ লগে লগে একদম চব দেখাই আছে, একদম মজাকৈ চাই থাকক। ফাইনেলি আমাৰ পিঠা পুৰা হৈ গ'ল। ক'ত থৈছে মই বিচাৰি পোৱা নাই, আপোনালোকক দেখুৱাই আছোঁ, চাবচোন ক'ত লুকাই থৈছে মাই। মানে মই পালাক পুলুক খাই থাকোঁতো, সেইকাৰণে ক'ত লুকাই থৈ দিছে দেখৰ ৰ'ব আপোনালোকক ক'ত থৈছে। মানে মায়ে এইটোত পিঠা থৈ দিছে, চাওক না কি আল্টিমেট জেগাত পিঠা থৈ দিছে। আমাৰ মায়ে পুৰা আল্টিমেট মানুহ, চাওকচোন ক'ত পিঠা সোমাই থৈ দিছে। বাবা বেলেগকৈ মানে থৈ দিছে, চাওক না পিঠাটো। যিয়ে নহওক, মাঘৰ বিহু আপোনালোকে খাবলৈ আহিব, এই পিঠাই দি আপোনালোকক নিমন্ত্ৰণ জনালোঁ আৰু দেই। বাকী আজি ৰাতিয়ে মানে ৰাতিলৈকে ভিডিঅ'টো মানে কণ্টিনিউ কৰিম আৰু কৰি আছোঁ লাহে লাহে। চাই থাকক আপোনালোকে ভিডিঅ'টো, আৰু ইমানখিনি চাই থকাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু দেখুৱাই আছোঁ আপোনালোকক। আৰু কি বুলি কয়, বিহু খাব আহিব সকলোৱে, মোৰ যিমানখিনি ভিউৱাৰ্ছ আছে আহক, বিহু খাবলৈ কোনো টেনশ্যন নাই। আৰু পিঠা আছে, মানে নৰ্মেলি মানে এইটো থৈছে আৰু মোক দেখাইছে নাই এইটো, আৰু আছে আমি খাবলৈ। চাওক একো নাই। কি বুলি কয়, বিলাহী মই এনেকৈ ফালি দিছোঁ, আৰু আমাৰ লোকেল চাওক হাতখন চাই দিয়া লোকেল কণী আমাৰ ঘৰৰে চৰাই আছে মানে তিনিটা। এই তিনিটা আমাৰ তিনিজন ব্যক্তি যিহেতুকে ইয়াত বনাবলৈ ৰেডি মানে কৰি আছে। পানী দি দিব, আৰু ইয়াত মানে কি ক'ম, এইটো সিজাই দিব, সিজাই দি কিনে বনাব। চ' ফাইনেলি গাইজ মানে কি বুলি কয়, মই মানে শুলোঁ অকণমান, মানে শুইছিলোঁ। তাৰপিছতে কি হ'ল, আঞ্জাখন মানে এতিয়া মানে বনাব লাগে, মানে আলু কণী হৈ থৈ দিছিলোঁ, মানে বনাব লাগে, মই বনাব লাগে। এতিয়া উঠিলোঁ গাইজ, মই এতিয়া মানে ডিমাকেইটা আমাক ভাজিবলৈ কৈছোঁ, মানে আঞ্জাখন মই বনাওঁ, মানে ডিমাকেইটা মই এতিয়া ভাজোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো, চাই থাকক আৰু দিয়ক। মই আঞ্জাখন বনাই আছোঁ এতিয়া, মানে অকণমান অসুবিধাৰ কাৰণে মানে কেমেৰাটো কৰা নহ'ল, কেমেৰা কৰা মোৰ মানুহ নাই, সেইকাৰণে আঞ্জাখন বহাই পেলাই তাৰমানে মই কেমেৰা কৰিব লগা হৈছে। ইয়া মই বনাই আছোঁ পূৰা মজাকৈ, উতল আহি আছে। আৰু ইয়াতে কণীটো ভাজি থৈ দিছোঁ মজাকৈ, কণীটো এতিয়া ধুনীয়াকৈ ইয়াতে দি দিম, খোৱাহে কথা আৰু।
আজি ফাইনেলি মানে মই ইয়াত দি দিলোঁ এইটো কণী দি দিছোঁ মজাকৈ ইয়াত উতলি ল'বলৈ কৈছোঁ এতিয়া উতলিবলৈ কৈছোঁ বোলে উতলিবলৈ মানে দিছোঁ মানে উতলি আছে আৰু পূৰা উতলি আছে আঞ্জাখন পূৰা গোটাকৈ বনাম তাৰপিছতে মই বিকাজী পাপৰটো মানে ভাজিম বিকাজী পাপৰ মানে ধুনীয়াকৈ ভাজিম সৰু সৰুকৈ মানে তেলত আৰু এখন আঞ্জা আৰু এখন চালাড বনাম ধুনীয়াকৈ আৰু পূৰা ভাতকেইটা তৃপ্তিৰে খাম চ' গাইজ ফাইনেলি এতিয়া মই ভাত খাব লৈছোঁ মানে হ'ল আৰু আঞ্জা বনোৱা হৈ গ'ল আজি দিনটোৰ ব্লগটো আপোনালোকক দেখুৱালৈ মানে কি কৰিলোঁ আৰু মানে মাহঁতে কি কৰিলে আজি মানে এনে মাঘ বিহু বুলি নাই এণ্টাৰটেইনমেণ্ট আৰু কিবা এটা নাই জমনি বুলি আৰু দেই বিশেষ আৰু ইমান হেৰি নাই তো এতিয়া ভাত চাত পূৰা বাঢ়ি ল'লোঁ আপোনালোকক দেখুৱাইছোঁ মই কাইখন তো মই পূৰা এনেকৈ বাঢ়ি ল'লোঁ কাইখন এয়া এইটো হৈছে কণী এয়া হৈছে আৰু আপোনাৰ মানে কি আঞ্জাখন মানে তাৰপিছত এয়া পাপৰ আৰু জহা চাউলৰ ভাত খাব লাগে আৰু এইফালে চালাড তালাড বনাই আছে মায়ে কিবা কিবিকৈ বনাই আছে আৰু আমাৰ সেই জ্বলা চলা আছে কিবা কিবি এনেকৈ এয়া হৈছে চয়াবিন ভাজি মানে দুটামান খাই লৈছোঁ বাৰু এয়া দিনৰ ভাজি আৰু আলু খানা এইখিনি খাম এতিয়া মজাকৈ আৰু ইয়াতে আছে দালি এইখিনি এইটো ধুনীয়াকৈ খাম তো আপোনালোকে ভিডিঅ'টো চাই থাকক মজাকৈ আজিলৈকে আপোনালোকক কণীটো খাই এৰিছোঁ যদিহে আজিৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কি বুলি কয় আপোনালোকৰ ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইবটো নকৰে প্লিজ ছাবস্ক্ৰাইব কৰি যাব ভাল পালে বেয়া পালে অলপ আগবাঢ়ি নিয়াত সহায় কৰকচোন মোক আজি ভিডিঅ'টো দেখালোঁ আৰু মই এতিয়া প্ৰথম ভাত খাই থওঁ আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ বাই আৰু যদি ফেচবুক পেজত চাইছে ফেচবুক পেজটো প্লিজ ফ'ল' কৰি দিব আজিলৈ সকলোকে এৰিছোঁ বাই বাই শুভৰাত্ৰি শুই থাকক সকলোৱে মানে ৰাতি হৈছে ৰাতি ভিডিঅ'টো বনাইছে সেইকাৰণে শুভৰাত্ৰি বুলি কৈছে শুই থাকক সকলোৱে মানে এতিয়া কেতিয়া বাজিলে মোটামুটি 10:30মান বাজিলে এতিয়া তো সকলোৱে গুড নাইট শুই থাকক আজিলৈ এৰিছোঁ